খাতুন, সুলতানা সিরিনা খাতুন, সবিনা খাতুন, শরীফুল ইসলাম, সমজন নেসা, তমিরুন নেসা, সাদ্দাম আলী, কাশেম আলী, নজরুল ইসলাম, আমিনুল হক, জুরিয়া খাতুন। মৈরাদার গাঁৱৰ পৰা আছে আমাৰ নিপেন মুসাহারি, স্বপ্না মুসাহারি, ভাস্কর মুসাহারি, পদুমি মুসাহারি, জানকী মুসাহারি, আমিনা। সকলকে থিয় হৈ আমাৰ দলৰ আজি আমাৰ বুনবাজা প্ৰাইমাৰী অন্তৰ্গত চালবাৰী আটাগাঁও এই অঞ্চলত 1000ৰো ওপৰত আমাৰ BPF আৰু GSP দলৰ পৰা ইয়াতে যোগদান কাৰ্যসূচী হৈছে। আৰু ইয়াত এটা পৰিৱেশ আমি দেখিবলৈ পাইছোঁ যে আগন্তুক লোকসভা লৈ পেলাই আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি চিন্তাধাৰা সকলোকে লৈ পেলাই এটা সমাজ বনোৱা আৰু এই অঞ্চলৰ উন্নতি লগতে শান্তিটো কায়াম কৰি ৰাখা, ইয়াত মানুহে বহুত আকৰ্ষণ হৈ পেলাই আজি হাজাৰ হাজাৰ মানুহে যোগদানত আগবাঢ়ি আহিছে। আৰু বিভিন্ন ঠাইত খালি চালবাৰী নহয়, আজিৰ দিনতে কমেও আমাৰ 9খন ব্লকত আজি যোগদান কাৰ্যসূচী আছে। আৰু বিগত দিনবিলাকত এই চালবাৰী অঞ্চলত মই নিজে এটেণ্ড আছিলোঁ, কমেও আজিলৈকে 16,000 BPF আৰু GSPয়ে ইউপিপিএল দলত যোগদান কৰিছে। সঁচাকৈ শলাগ ল'বলগীয়া আমাৰ চালবাৰী ডিষ্ট্ৰিক্টৰ যিবিলাক নেতৃবৃন্দসকল আছে, TLCC চেয়াৰমেনক লৈ পেলাই মই খুবেই আনন্দ আৰু মুছলমান আৰু উচ্ছেদক লৈ ৰাজনীতি কৰি আছে। আমি হ'ল মাটি দিয়া পাৰ্টি, UPPL মানে মাটি দিয়া পাৰ্টি। আপোনালোকে দেখাই পাইছে বাক্সাত যোৱা পৰহি 400 জন আমাৰ মাটি নোহোৱা মানুহক আমি পাত্তা দিছোঁ। আগন্তুক প্ৰত্যেক মাহতে 400-700 কৰি প্ৰত্যেকটা মাহতে এতিয়া মাটি দিয়াৰ আমাৰ কাৰ্যসূচী চলি আছে। আৰু আপোনালোকে জানে লেণ্ড মেলা, পাট্টা মেলা সেইবিলাক যোৱা বছৰ চলি গৈছে, আগন্তুক নৱেম্বৰত সেইবিলাক গৈ আছে। গতিকে কোনে মানে মুছলমানক লৈ পেলাই ৰাজনীতি কৰে সেই কথাবিলাক আমাৰ এই সমাজে একদম নিম্নতম সমাজে এতিয়া গম পাইছে যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱে BTRৰ পৰা মুছলমান সমাজক খেদি দিয়াৰ এটা ডাঙৰ এটা পৰিকল্পনা কৰিছিলে, এইটো স্পষ্ট। তেখেতৰ কথা বহুত জবাব দি থাকিব। তেখেতে এটা জাম্বা মানুহ, বড়ো জাম্বা মানে এখেতে একো নাজানা এটা এলকহলিক পাৰ্চন। গতিকে তেখেতৰ কথা বহুত ক'বলগীয়া ঠিক তেনেকুৱা নাথাকে। এটা কথাই ঠিক যে এই অঞ্চলৰ মানে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এটা নাস্তিক মানুহ, তেখেতৰ কোনো ধৰ্ম নাই। আমি দেখা পাওঁ কেতিয়াবা মছজিদৰ সোমাই তেখেতে নামাজ পঢ়ে, কেতিয়াবা খ্ৰীষ্টান সমাজত গৈ পেলাই তেখেতে চাৰ্চ পঢ়ে, কেতিয়াবা বাথৌত পঢ়ে। আমি কৈছোঁ তেখেতক কেইদিনমান আগতে কৈছিলোঁ যে তেখেতে কোন ধৰ্মৰ মানুহ, তেখেতে নিজৰ প্ৰশ্নৰ উত্তৰটো তেখেতে নিজক যি মই সুধিছিলোঁ তেখেতে ক'ব পৰা নাই। আৰু এতিয়া মই BTRৰ ৰাইজৰ আমি ক'ব বিচাৰিছোঁ তেখেতে এটা খ্ৰীষ্টান ধৰ্মৰ মানুহ। মই হিন্দু, মই ব্ৰহ্ম, প্ৰমোদ বড়ো ডাঙৰীয়া বাথৌ, গোবিন্দ বসুমতাৰী ডাঙৰীয়া খ্ৰীষ্টান, ফেৰেংগা বসুমতাৰী ডাঙৰীয়া খ্ৰীষ্টান, আৰু হাগ্ৰামা কি নাম আছিল তেখেতৰ, হাগ্ৰামা কি মহিলাৰী, তেখেতো খ্ৰীষ্টান। মই আজি BTRৰ ৰাইজক সেই কথাটো জনাই দিয়া হৈছে। সেইখিনি কথা বহুত গুৰুত্বপূৰ্ণ। আৰু চালবাৰীৰ যি আমাৰ MCLA জয় মুছাহাৰী, তেখেতে এই অঞ্চলৰ বিনাশকালীন অৱস্থাত কৰি থৈছে। মাহত 50,000 টকা তেখেতে খালি দৰমহা লৈ পেলাই হাইৱেত কোকৰাঝাৰৰ পৰা বৰপেটাৰ যিমানটা ধাবা আছে তাত কিমান মানে বেছি টকাৰ মানে মদ পায় সেই হিচাপটো তেখেতৰ তাত আছে। কিন্তু এই আটাৰগাঁও অঞ্চলত কোনফালে ৰাস্তা লাগে, কোনফালে আমাৰ আত্মসহায়ক গোটৰ 75,000 টকাকৈ দিব লাগে, আই মাতৃসকলক স্বাৱলম্বীৰ কাৰণে হাঁহ কুকুৰা গৰু তেনেকুৱা কাৰণৰ যি আমাক যে দৰখাস্ত দিব লাগে BTR চৰকাৰত, তেনেকুৱা তেখেতৰ একো কাম নাই। খালি এই কোকৰাঝাৰৰ পৰা বৰপেটা ৰোডলৈ যিখিনি ধাবা আছে তাত ক'ত কিমান টকাৰ মাল পায় সেইখিনি হিচাপটোৱে তেখেতে 3 বছৰ পঠাই দিলে। সেইখিনি কথা বহুত গুৰুত্ব, চালবাৰীৰ ৰাইজে সেই কথাটো ভালকৈ মনত ৰাখিব লাগে। আৰু আগন্তুক দিনত জয় মুছাহাৰীক চালবাৰীৰ পৰা পঠাই কোকৰাঝাৰত থৈ আহিব লাগে। এইখিনিয়ে অঞ্চলত মিটিং কৰিছে, ইয়াত 90% কৃষকসকলক উন্নতিৰ বাবে কিবা ব্যৱস্থা লৈছে? সকলো ব্যৱস্থা আছে। কৃষকসকলৰ কাৰণে আমি এতিয়া একালীনভাৱে 25,000 টকাকৈ আমাৰ এটা আঁচনি আছে, যাক আমি কৈছোঁ যে কৃষকে যাক মানে সেই পইচাটো লৈ পেলাই বহুখিনি সাৰৰ পৰা আদি কৰি পানী দমকলৰ পৰা আদি কৰি যোগাৰ কৰিব পাৰে। কিন্তু আমি দেখা পাইছোঁ এই অঞ্চলৰ উন্নতিৰ কাৰণে এদিনো BTRৰ কোনো এটা EMৰ তাত আমাৰ কিন্তু জয় মুছাহাৰীয়ে অফিচতো যাই পোৱা নাই, ঘৰতো যাই পোৱা নাই। কাৰণ বৃহত্তৰ চালবাৰী ৰাইজে তেখেতক ভোট দি জিকাইছিল। ৰাইজৰ সমস্যা লৈ পেলাই তেখেতে চৰকাৰৰ ওচৰত যাব লাগে, কিন্তু তেখেতে যায়
নাযায় সেই কথাটো কিন্তু আমি আগতেও কৈছোঁ যে তেখেতৰ আমি বগা না ক'লা আজিলৈকে তেখেতৰ চেহেৰাই আমি দেখা নাই ধন্যবাদ যে এই ওটাগাঁও অঞ্চলত আৰু আমাৰ গুণবাজাৰ প্ৰাইমাৰী UPPL মানে অৰ্গেনাইজত এটা UPPL দলৰ যোগদান কাৰ্যসূচী আজি অনুষ্ঠিত হৈছে আৰু ইয়াত প্ৰায় মানে এটা অঞ্চল মাত্ৰ এটা প্ৰাইমাৰীৰ মাত্ৰ এই হিচাপত প্ৰায় 500 অলপ বেছি আৰু 500 বেছি ইয়াত মানে GSP আৰু BPF বিশেষকৈ এই দুটা দলৰ পৰা মানে ইয়াত যোগদান হৈছে মই সকলো এই ওটাগাঁও অঞ্চলৰ এই বুনমজা অঞ্চলৰ সকলো যিখিনি অন্য দলত আছিল এখেতসকলে UPPL দলৰ মানে নীতি আৰু আদৰ্শক ভাল পাই যে UPPL দলক আঁকোৱালি লয় এই অঞ্চলত থকা সমাজক মানে উন্নয়ন কৰাৰ স্বাৰ্থত এই দলত যোগদান দিব আহিছে এখেতসকলক মই আপোনালোকৰ জৰিয়তে আদৰণি জনাইছোঁ নাই এইটো একেবাৰে অগাধ মিছা কথা কোনো আজি যিখিনিয়ে যোগদান দিছে এখেতসকলে কোনো মানে আগতে UPPL দলত নাছিলে এখেতসকলে একেবাৰে নতুন আগতে এখেতসকলে BPF আৰু GSP এই দুটা মানে দলতে এখেতসকলে নেতৃত্ব গ্ৰহণ কৰিছিলে নেতৃত্ব পালন কৰিছিলে আৰু আজি এখেতসকলে এই দুটা দলৰ প্ৰতি মানে আস্থা হেৰুৱাইছে তো তাৰ কাৰণে এই UPPL দলৰ নীতি আদৰ্শক ভাল পাই এই দলত যোগদান কৰাৰ কাৰণে এখেতসকলে আজি মানে দলে বলে ওলাই আহিছে বঞ্চিত কৰিব ঠিক সংখ্যালঘু অঞ্চলত আজি আপোনালোকে সভা পাতিছে বা যোগদান কাৰ্যসূচী ৰূপায়ণ কৰিছে চাওক ধৈৰ্যৰ ফলটো মিঠা হয় সত্য কথা এইটো স্বাভাৱিক যদি কি যোৱা 17 বছৰে বিকল্প ৰাস্তা নথকাৰ কাৰণে হাগ্ৰামা বাহিনীয়ে অকল মাইনৰিটি নহয় আমাৰ মেজৰিটি ব্যক্তিসকলকো দাবী ধমকি দি পেলাই BPF দলতে পাৰ্মানেণ্টলি থাকিব লাগে এনেকুৱা এটা ছিষ্টেমত তেওঁলোকে 17 বছৰে মানে জনসাধাৰণক মিছা মাটি বা ভয় ভাবুকি দেখুৱাই পেলাই চৰকাৰটো চলাই আহিছিলে কিন্তু আজিৰ দিনত বিশ্বাস এটা জাগিছে যে বিকল্প ৰাস্তা আহি গৈছে কিয়নো সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত সকলো জাতি জনগোষ্ঠীক সুৰক্ষা দিব পৰা আমাৰ জীৱন আৰু সম্পত্তি সুৰক্ষা দিব পৰা ব্যক্তি এজনে আছে এইটো প্ৰমোদ বড়ো বুলি আজি ধাৰণাত মানে বা হৃদয়ত সোমাই ল'ব পাৰিছে যাৰ ফলত আজি অকল মুছলমান নহয় সকলো জাতি জনগোষ্ঠীখিনি UPPL দলক আঁকোৱালি লৈছে কিমান যোগদান কৰিছে আজি 450 জন আজি জইনিং হ'ব মই অলৰেডি জাষ্ট মানে ব্যক্তিগত মোৰ অসুবিধাৰ কাৰণে 10 জন মই আগভাগ ল'লোঁ বাকী 440 টো জইন হ'ব অহাকালি স্যাৰ মানাস অপেনিং হ'ব বৰ্তমান তাত যিমানকে যোৱা আছে হোমগাৰ্ডবিলাকে তাতে ধৰ্ণা কাৰ্যসূচী কৰিছে চাওক হোমগাৰ্ডৰ যি ইছ্যু সেইটোতো ষ্টেট ইছ্যু হয় আমাৰ কি কয় কাউন্সিলৰ লগত ইমান লেনদেন নাথাকে তথাপিও আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াই যিটো হেণ্ডেল কৰিলে তেওঁলোকৰ সমস্যাটো সমাধান কৰিব মই যোৱাকালি ডাইৰেক্টৰৰ লগতো ফিল্ড ডাইৰেক্টৰৰ লগতো এই বিষয়ে আধা ঘণ্টা সময় আলোচনা কৰিছোঁ বহি দুজনে যেনেকৈ নহওক তেওঁলোকৰ সমস্যাটো সমাধান হ'বলৈ গৈ আছে অকল হোমগাৰ্ড নহয় আমাৰ মানাছত এনে মেন পাৱাৰটো বহুত কম যাৰ ফলত মানে তেওঁলোকে দিনে ৰাতিয়ে কাম কৰি মানাছটো উদ্ধাৰ কৰাত বহুত কষ্ট কৰিব লগা হৈছে আৰু আজি উদ্ধাৰো হৈ গৈছে আৰু আজি মানাছ পৃথিৱীৰ ভিতৰত নাম্বাৰ 1 নেশ্যনেল পাৰ্ক হ'বলৈ গৈ আছে আৰু ইয়াত মই আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ সকলো ষ্টাফক ধন্যবাদ জ্ঞাপন কৰিছোঁ দ্বিতীয়তে ফ্ৰিঞ্চ এৰিয়াৰ জনসাধাৰণক আৰু সাংবাদিক বন্ধুসকল আৰু NGO সকলকো কিয়নো সকলোৱে আমি একগোট হৈ পেলাই মানাছটো ৰক্ষা কৰিবলৈ সক্ষম হৈছোঁ আৰু বাকী যিমানখিনি সমস্যা থাকিব এইটো সমাধান কৰাৰ কাৰণে আমাৰ চৰকাৰে পদক্ষেপ লৈছে আমি লাহে লাহেকৈ এইটো কাম কৰি যোৱাৰ কাৰণে খুব ধৈৰ্যৰে আগবঢ়াই নিছোঁ কিয়নো আমি নতুনকৈ ৰাজনীতি দল এটা গঠন কৰি পেলাই সকলোৱে নতুন হৈ পেলাই ইয়াত কাম কৰাটো ইমান সহজ নহয় সেইটো বহুত ডাঙৰ চেলেঞ্জ একেবাৰে 100% অকল আপুনি চাওক যদি আমি BTCৰ পলিটিক্সটো চাই 2008 চনৰ যিটো কনফ্লিক্ট কৰি হৈ গ'ল 2009 চনৰ ইলেকশ্যনৰ MP ইলেকশ্যনৰ লগত কিবা ৰিলেশ্যন আছে নেকি আমি অলপ ধাৰণা কৰিব পাৰি বিবেকেৰে 2012 চনৰ যিটো কনফ্লিক্টটো হ'ল আগন্তুক মানে 2012 চনৰ আগন্তুক ইলেকশ্যনৰ কাৰণে
কিবা ষড়যন্ত্ৰ আছিল নেকি এইটো আমি ধৰিব পাৰোঁ। ঠিক তেনেকৈ আমাৰ এই অঞ্চলত মুছলমানসকলক খেদিব লাগে বা আমুকে খেদিবলৈ গৈ আছে, এনেকুৱা পলিটিক্স কৰি কৰি যোৱা 17 বছৰে কিন্তু স্পেচিয়েলি মুছলমান ব্যক্তিসকলক আৰু আদিবাসী ব্যক্তিসকলক উন্নয়নৰ পৰা আঁতৰত ৰখাইছিল। কিয়নো আপুনি চাওক, যিমান মুছলমান গাঁও আছে প্ৰত্যেক মুছলমান গাঁৱতে মাটিৰ সমস্যাটো বেছি আছে, প্ৰত্যেক আদিবাসী গাঁৱতে মাটিৰ সমস্যাটো বেছি আছে। কিন্তু আমাৰ দিনত আজি সকলো সমস্যাটো সমাধান কৰিম বুলি প্ৰতিশ্ৰুতি দিয়া চলেৰে আমি কি কয় কথাৰে আমি আজি লেণ্ড মেলা পাতিলোঁ। 42,000তকৈ বেছি পৰিয়ালক আমি আজি মাটিৰ পাট্টা দিবলৈ সক্ষম হৈছোঁ। যি পাট্টাটোত যোৱা 17 বছৰে কিন্তু BPF-এ চেষ্টা কৰা নাছিল, চেষ্টা থাকিলেও তেওঁলোকে কৰিব পৰা নাছিল, কিয়নো তেওঁলোকে দুৰন্দৰভাৱে আমাৰ মাজত পাৰ্থক্যটো ৰাখিছে। ইয়াৰ পিছত আছে হাবিবুৰ ৰহমান, আজমত আলী, আইনাল হক, নুৰচান তালুকদাৰ, সালাম তালুকদাৰ, শেখজাল। সকলোকে আজি বুকুত সোমাই লৈছোঁ। অনাগত সময়ত এই আমাৰ এই 5,000 টকাকে সকলোৰে একাউণ্টত হাঁহ কুকুৰা পালন কৰি দিয়াৰ কাৰণে দিয়া হ'ব। মই নিজে আপোনালোকক এই প্ৰতিশ্ৰুতিটো দি মোৰ 2 আষাৰ ক'বলগীয়া মই এইখিনিতে সমাপ্ত কৰিছোঁ। ধন্যবাদ। আমাৰ মাজত উপস্থিত হৈছে আমাৰ BTR চৰকাৰ ডাঙৰীয়া, আমাৰ মাজত উপস্থিত হৈছে আমাৰ দলৰ কেন্দ্ৰীয় সম্পাদক তথা আজি আমাৰ এইখন সভাত উপস্থিত হ'ব পৰা আমাৰ BTR ইয়াৰ পিছত অনুৰোধ জনাইছোঁ। ইয়াৰ পিছত আমি পরিচয় করাই আমি হালবাড়ি জিলা কমিটির সম্মানীয় সভাপতি বিঘনকাৰী ডাঙৰীয়াক নিজৰ পৰিচয় দিয়াৰ বা কি কৰিব বিচাৰিছে সেইখিনি কথা অলপমান বিশ্লেষণ কৰিবলৈ মোক সুবিধা দিয়াৰ কাৰণে। আমাৰ বহুত মানুহে কয়, বিশেষকৈ হাগ্ৰামা বাহিনীয়ে কয়, প্ৰমোদ বড়োৰ চৰকাৰ পৰিৱৰ্তনৰ চৰকাৰ, আনিলে বা কি কৰিলে বা কি, বহুত ধৰণৰ শ্লোগান। এতিয়া কথাটো হ'ল, সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰে পৰিৱৰ্তন আনিব পাৰিছে না পৰা নাই, সেইটো প্ৰশ্ন সকলোৰে মুখে মুখে প্ৰশ্ন। UPPL দলৰ এই নতুন চৰকাৰত 3 বছৰীয়া চৰকাৰত আমাৰ UPPL দলে আমাৰ এই BTC অঞ্চলত থকা সকলো জাতি জনগোষ্ঠীৰ কাৰণে কি আনিব পাৰিলে, কি দিব পাৰিলে? এটা কথা স্পষ্ট, আমি সেই তাহানি হাগ্ৰামাৰ দিনত যি মিছলীয়া ভাষাৰে এই অঞ্চলৰ জনসাধাৰণক ঠগি আহিলে, শাৰী এখন দি, লঙি এখন দি, গামচা এখন দি, মোচাৰি এখন দি বা খোদাল এখন দি পেলাই无傻车，无傻。